বন্ধু বান্ধৱীসকল মই মধুস্মিতাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। মোৰো বৰ্তমান ভালেই। আজি মোৰ লগত কোন আছে আপোনালোকে দেখিছে। আজি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতেই আছে মোৰ চিজু। আমাৰ চিজু এতিয়া ডাঙৰ হ'ল বাৰু, আপোনালোকে আগতে সৰুতেই দেখিছিলে, এতিয়া তাই ডাঙৰ হ'ল হয়নে? কিবা এটা কৈ দিয়া মোৰ ভিডিঅ'ত। তাই কাক চাই আছে আপোনালোকে গম পাইছেনে? তাই আমাৰ এটি নতুন সদস্য অনা হ'ল, তাকে চাই আছে। এয়া আমাৰ নতুন সদস্য। সি দুষ্ট কৰি আছে এতিয়া। আমাৰ চিজুৱে চাই আছে তাক। চাই দিয়া, এইপিনে চাই দিয়া চিজু। দেবুক মই আগতে মোৰ ভিডিঅ'ত দেখুওৱা নাছিলোঁ আপোনালোকক। সি কিমান উৎপাত কৰিছে চাওকচোন। আমাৰ চিজুৱে তাকে চাই চাই হাঁহি আছে। বৰ ভাল পায় তাক, আৰু সিও ভাল পায়। চিজুক আপোনালোকে সৰুতেই দেখিছিলে, এতিয়া চাওকচোন কিমান ডাঙৰ হৈ গ'ল তাই। তাই মোক মাৰিবও পৰা হ'ল, মৰম কৰিবও পৰা হ'ল হয়নে? মই বহুত দিন ভিডিঅ'বোৰ দিবই পৰা নাই। মাজতে মোৰ গাটো অলপ বেয়া হৈ গ'ল, সেইবাবে ভিডিঅ'বোৰ বনাব পৰা নাছিলোঁ। আৰু আজি আমাৰ ঘৰত এতিয়া অনুষ্ঠান পতা হৈছে। অনুষ্ঠান মানে আজি আমাৰ ঘৰত এতিয়া নাম পতা হৈছে। যিমানখিনি দেখাব পাৰোঁ নাজানো, তথাপিও যিমানখিনি দেখাব পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এনেও ঘৰত কিবা এটা পাতিলে ভিডিঅ' কৰি থকাটো ইমান সহজ নহয়, যিহেতু ইটো সিটো কৰি থাকিবলগীয়াও হয়। ভিডিঅ'টো চাই থাকিব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ৰাতিপুৱা সোনকালেই মায়ে সকলোবোৰ ধুনীয়াকৈ ৰেডি কৰি থৈ দিছে, নহ'লে ভকত অহাৰ সময়ত বহুত লৰালৰি হৈ যায়। এতিয়া বেছি সময় হোৱাও নাই, 7টামান বাজিছেহে। ভকত আহিবৰ বাবে আৰু সময় আছে। এতিয়া ভকতসকল আহি তেওঁলোকৰ কামবোৰ ধুনীয়াকৈ কৰি আছে, আৰু আন এজন ককাই মাহ ধুই আছে। যিমানখিনি পাৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে অলপ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। খুৰীয়ে তামোল কাটি আছে। এয়া বৰমাই চাহ বনাই আছে ভকতসকলৰ বাবে, আৰু বৰমাই কিবা এটা কৈও আছিলে মোক, সেইবাবে হাঁহি দিছে। পাকঘৰৰ বস্তুবোৰ য'তে ত'তে আছে। সকাম পাতিলে এনেও বস্তুবোৰ অলপ খেলি মেলি হৈয়ে থাকে। বাহিৰত ভকতসকলে নাম গাই আছে, আৰু আমাৰ চিজু কেনেকৈ শুই আছে চাব দেই আপোনালোকে। এইজনী আমাৰ চিজু, তাই পূৰা টোপনি গৈ আছে। তাই ছোৱালীৰ কাৰণে খাবৰ কাৰণে কিবা কিবি বনাই আছে। পাকঘৰটোৰ অৱস্থা খালি একেবাৰে বেয়া হৈ আছে আৰু। এতিয়া ববৈয়া জলপান ৰেডি কৰি আছে। কিবা এটা কৈ দিয়ক। এতিয়া আমাক প্ৰসাদ পায়স জলপান খাবলৈ দিছে। ভিডিঅ'টো বহুত শ্বৰ্ট হৈ গ'ল, সেইবাবে আজি আকৌ এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ। কালি ভিডিঅ'টো 2-3 মিনিটমানৰহে হ'ল, মানে কালি ভিডিঅ' কৰি থাকিব পৰা নগ'লে। দেখাম বুলি ভাবিছিলোঁ অলপমান, কিন্তু মানে ঘৰৰ কামবোৰ কৰি থকা হয় যে, ভিডিঅ'বোৰ কৰি থাকিবলৈ পাহৰিও যোৱা হয়, আৰু সময়বোৰ নিমিলেগৈ। আজি আকৌ ভিডিঅ' এটা সেইটো কাৰণে ষ্টাৰ্ট কৰি দিছোঁ। আজি আমাৰ ঘৰত সত্যনাৰায়ণ পূজা পতা হৈছে, তাকে অলপমান দেখাই দিম আৰু। আজি মই ওলাই আছোঁ, চিম্পুল কাপোৰ এযোৰে পিন্ধি লৈছোঁ আজি, বগা কালাৰৰ। যিহেতু বেছি কালাৰিং কাপোৰবোৰ পিন্ধি থাকিবলৈও বেয়া লাগে, পূজা পতাহে হৈছে সেইবাবে। ভিডিঅ'টো শেষলৈকে চাই যাব আৰু জনাব কেনেকুৱা পালে। আমাৰ ই চোতালত পানী দি আছে এতিয়া। এতিয়া দেও আহি তেওঁ কামবোৰ আগতীয়াকৈ কৰি লৈছে, যিহেতু এইবোৰ কৰি থাকোঁতেও বহুত সময় লাগি যায়। এইফালে আমাৰ চিজু ওলাই আছে, এয়া চিজু মাক ওলালে। চিজুৱে আমনি কৰি আছে। এয়া বায়ে চাকি ৰেডি কৰি আছে। চাই দে এইফালে।
প্ৰথম আমাৰ ঘৰত সত্যনাৰায়ণ পূজা পতা হৈছে। ভিডিঅ'টো আপোনালোক সকলোৱে চাই যাব আৰু ময়ো ভিডিঅ'টো এইবাবেই কৰিছোঁ যাতে পাছত মই চাব পাৰোঁ আৰু স্মৃতিখিনি ৰৈ যায়, সেইবাবেই ভিডিঅ'টো বনোৱা হৈছে। বৰ বিশেষো একো নাই ভিডিঅ'টোত, মই কিমান কি দেখাব পাৰিছোঁ নাজানো, তথাপিও অলপ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোক সকলোকে। ঘৰত এনেকুৱা অনুষ্ঠানবোৰ পাতিলে মনবোৰো বহুত ভাল লাগি যায় আৰু সকলোৱে একলগ হোৱাও হয়। মূল্য সহিত বা চাংসি নমো ব্ৰাহ্মণ হাতখন তলত দিয়া, হাতখন চক্ৰৰ তলত দিয়া, হাতে বিষ্ণুৰম তৎসতু মধ্য শ্ৰীচু জগত্যা বৈশাখ মাসে মেকৰা কৃষ্টি এতিয়া বাহিৰত পূজা হৈ আছে আৰু আমাৰ চিজু শুই আছে বাবে তাইকে ৰখি মই ভিতৰত আছোঁ। এয়া আমাৰ চিজু, তাইৰ পৰা টোপনি গৈ আছে আৰু এহেঁত দুজনীও আহি তাইক ৰখি আছেহি। এতিয়া পূজাৰ কাৰণে পায়স আৰু দালি বনাই থকা হৈছে। এয়া বৰমা হয়, সেয়া নবৌ হয়। এইফালে পুৰি বনাই থকা হৈছে, এয়া খুৰীয়ে পুৰি বনাই আছে। ঘোল আৰু পায়স বনাই হৈ গ'ল। আজি মই বৰ বিশেষ ভিডিঅ' কৰি থাকিবও নোৱাৰিলোঁ, যিহেতু কামবোৰো আছিলে, সেইবাবে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, মানে ভিডিঅ' বনাবই নোৱাৰিলোঁ আৰু।